মতা মানুহ আৰু মাইকী মানুহৰ কামৰ মাজত কিবা পাৰ্থক্য আছেনে? নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ ভাত সাজ ৰেডি কৰিবলৈ লৈছোঁ, লগতে আপোনালোকৰ লগত কেইটামান কথা পাতিম বুলি ভাবিছোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিকালি প্ৰায়বিলাক ফেমিলিয়ে ছিংগল ফেমিলি নহয়নে বাৰু? পতি পত্নী আৰু ল'ৰা ছোৱালীৰ বাহিৰে পৰিয়ালত আন কোনো নাথাকে। গতিকে গোটেই ঘৰখনত মাইকী মানুহজনীৰ কিমান কাম হৈ পৰে নহয়নে বাৰু? ৰন্ধা বঢ়া, ল'ৰা ছোৱালী চম্ভালা, কাপোৰ ধোৱা, ঘৰ সৰা, ঘৰ মোচাৰ পৰা গোটেইখন কাম আৰু কামৰ অন্তই নাই। গতিকে ইমান কামৰ মাজত যদি মতা মানুহজনে মাইকী মানুহজনীক অকণমান হ'লেও সহায়ৰ হাতখন আগবঢ়াই দিয়ে, মাইকী মানুহজনী কিমান সকাহ পায় নহয়নে বাৰু? কিন্তু আমাৰ অসমীয়া সমাজত এটা কথা প্ৰচলন আছে যে মতা মানুহে যদি বোলে মাইকী মানুহৰ কামত সহায় কৰি দিয়ে, গতিকে মতা মানুহটো বোলে তিৰোতা হেৰুৱা হয় বা আন কিবা হয়। এনে কথা হয় জানো? মোৰ মতে কিন্তু নহয়। সংসাৰখনত সদায় বুজাবুজিয়ে মেইন নহয়নে বাৰু? আচলতে মৰমবোৰ প্ৰকাশ কৰিবলৈ আন একো নালাগে। যদি ইমান কামৰ সময়ত বা বিপদৰ সময়ত যদি মাইকী মানুহজনীক মৰমেৰে হাতখন আগবঢ়াই দিয়ে বা মৰমেৰে আঁকোৱালি লয়, মাইকী মানুহজনী ইয়াই যথেষ্ট। আচলতে এজনী সঁচা পত্নীয়ে মতা মানুহৰ পৰা বিশেষ ধন সম্পত্তি একো নিবিচাৰে, সদায় মৰম ভাল পোৱাবোৰে বিচাৰে। এয়া দেখিছেনে? পোৱালীয়ে একদম মোৰ কামৰ সময়ত আহি একদম কোচত উঠি ল'লেহি। আজিকালি তাই জনা হৈছে যে বৰ আমনি কৰা হৈছে। কিন্তু মোৰ মানুহজনে মোক কিন্তু বহুত বেছি সহায় কৰি দিয়ে। আপোনালোকৰ বাৰু গিৰিহঁতজনে আপোনালোকক সহায় কৰি দিয়েনে? কমেণ্টত জনাবচোন দেই। আচলতে আমাৰ জীৱনত যিবিলাক নিয়মে আমাক জীৱনটো চলাই নিয়াত অসুবিধাৰ সৃষ্টি কৰে, সেইবিলাক নিয়ম এৰাই চলাটোৱে ভাল বুলি মই ভাবোঁ। আপোনালোকে বাৰু কি বুলি ভাবে জনাবচোন দেই। দেখিছেনে বাৰু? আপোনালোকৰ লগত কথা পাতি মোৰ দুপৰীয়াৰ ভাত সাজো ৰেডি হৈ গ'ল। আপোনালোকে বাৰু দুপৰীয়াৰ ভাত সাজ খালেনে? আজিৰ ভাত সাজৰ লগত আছে বিলাহী পিটিকা, ফ্ৰেঞ্চবিন আৰু বুটৰ ভাজি, আলু আৰু কণী, লগতে আৰু কেৰেলা ভাজি, অকণমান ৰাইতা, অকণমান নেমু চেপা দাইল। আমি খাই লওঁ দেই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।